হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ বেংগলোৰ স্কন টেম্পল। এতিয়া মোৰ ফ্ৰেণ্ডৰ সৈতে সকলোবোৰ গৈ আছোঁ। আমি গৈ আছোঁ এতিয়া মেট্ৰ' ট্ৰেইনত উঠিব। টিকট লৈ ল'লোঁ আৰু এতিয়া ফ্ৰেণ্ডৰ সৈতে মেট্ৰ' ট্ৰেইনলৈ বুলি গৈ আছোঁ। ট্ৰেইন আহিব সময় হৈ গৈছে। এতিয়া আমি উঠিবলৈ সকলো ৰেডি হৈ আছোঁ, কাৰণ আমাৰ আজি মেট্ৰ' ট্ৰেইনত উঠাৰ ফাৰ্ষ্ট টাইম, সেইকাৰণে বহুত এক্সাইটেড হৈ আছোঁ। এতিয়া ট্ৰেইন আহি গ'ল, আমি এইবোৰ উঠি ল'লোঁ আৰু এতিয়া স্কন টেম্পল পাই গ'লোঁ। আৰু স্কন টেম্পলত আমি দৰ্শনলৈ বুলি সকলো ওলালোঁ। সকলো দৰ্শন কৰিবলৈ গ'লোঁ, কিন্তু ভিতৰত কেমেৰা কৰিব নিদিয়ে, সেইকাৰণে বাহিৰৰ পৰা সকলো দেখুৱালোঁ। দৰ্শন কৰা হৈ গ'ল আমাৰ। এতিয়া আমি তাত থকা প্ৰসাদ খাবলৈ গ'লোঁ। প্ৰসাদ লৈ ল'লোঁ আৰু ৰুমলৈ বুলি সকলো ৰাওনা হ'লোঁ। এতিয়া মোৰ ভিডিঅ' চোৱাৰ বাবে সকলোকে